হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে বৃহস্পতিবাৰ আৰু আজি বৌৰ 7 মাহৰ ভাত পিঠা খোৱা নিয়ম কৰিছে আৰু এই নিয়মটো আমাৰ সমাজত আগৰ পৰাই চলি আহিছে আৰু থাম্বনেইলটো চাই গম পাইছেই চাগে আপোনালোকে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোৱে গম পাব। এইফালে দেখিছেনে সকলো কামত ব্যস্ত হৈছে আৰু এয়া দেখিছেনে বৌৰ বায়েক পাহিবা। এইফালে দেখিছেনে ৰূপজ্যোতি বৌ আৰু প্ৰিয়ংকা বৌ, আগৰ ভিডিঅ'কেইটাত দেখিছে। আৰু এয়া হৈছে বৌৰ দেউতা বৰ্তা। আজি আপোনালোকক ভাত পিঠা কেনেকৈনো বনায় তাকে দেখাম। এয়া মাহীয়ে পিঠাখিনি পানীৰ লগত এনেকৈ আটা মঠা নিচিনাকৈ মঠি লৈছে আৰু তলফালে দেখিছেনে গেছটো জ্বলাই পিনে এখন কেৰাহী পাতি লৈছে আৰু তাত পানী দি দিছে। পিঠাখিনি ভালকৈ মঠি লৈছে সকলোৱে আৰু এইফালে ফল মূলখিনিও ধুই লৈছে। এইফালে পিঠাটো এনেকৈ ধুনীয়াকৈ অকণমান টান কৰি লৈছে, তেতিয়া সহজ হয় বোলে বনাবৰ কাৰণে। এইফালে দেখিছেনে চালনীখন ওপৰত দি পিনি এনেকৈ পিঠাটো হাতৰ তলুৱাইদি ঘঁহাই দিছে আৰু তলফালেদি এনেকৈ ওলাই গৈছে আৰু পানীখিনি ধুনীয়াকৈ সিজি গৈছে। মই কিন্তু এই পিঠাটো খাই ভাল পাওঁ। আপোনালোকে কোনে কোনে বাৰু ভাল পায় জনাবচোন দেই। আৰু এনেকৈ আপোনালোকে কাৰ কাৰ ঘৰত এনেকুৱা নিয়ম কৰিছে বাৰু ক'বচোন। এইফালে নবৌৰ মাক মাহী বমা সকলো লাগি গৈছে পিঠা বনোৱাত। মই আচলতে এনেকৈ বৰুৱা এইবাৰ প্ৰথম দেখিছোঁ আৰু মই ভাবিলোঁ ভিডিঅ'টো আপোনালোককো শ্বেয়াৰ কৰোঁ। এনেকৈ চালনীত পিঠাটো বনোৱাৰ পিছত পিঠাখিনি অকণমান সিজিব, ভালদৰে সিজাৰ পিছত আৰু পিঠাখিনি এটা পাত্ৰত ধুনীয়াকৈ নমাই ল'ব লাগে আৰু চালনীখন কিন্তু এনেকৈ সেৰেঙা হ'ব লাগিব। আৰু এইফালে ফল মূলখিনিও সজাই লৈছে ধুনীয়াকৈ। আৰু এয়া দেখিবলৈ পাইছে, এয়া হৈছে বৌৰ মাক আৰু এই পিঠাটোক ভাত পিঠা বুলি কোৱা হয়। এইফালে দেখিছেনে, এইফালে এতিয়া ধূপ চাকি জ্বলাই লৈছে। এয়া হৈছে দাদা আৰু এইফালে বস্তুখিনি ধুনীয়াকৈ অনা হৈ গ'ল আৰু বৌ বহি লৈছে। বৌক নিয়ম কৰি ধুনীয়াকৈ খাবলৈ দিব আৰু এইফালে গোপিনীসকলো বহি আছে। যিহেতু ফেন চলাব পৰা নাই, চাকি গছ নমাই যাব বুলি, সেইটো কাৰণে গৰমো বহুত হৈছিলে বাৰু। এয়া দেই বৌ, এয়া হৈছে বৌ আৰু এইফালে সকলো গোপিনীসকল বহি লৈছে। এইফালে সকলো বহি লৈছে, গোপিনীসকলো বহি লৈছে আৰু এতিয়া বৌক নিয়ম কৰিব লৈছে। এইফালে বৰমাই খুৱাই দিছে, এইটো নিয়ম হয়, সকলোৱে এজন এজনকৈ খুৱাই দিব এতিয়া। এইফালে নিয়ম কৰি বৰমাই বৌক খুৱাই দিছে। আৰু এতিয়া এজনী এজনীকৈ চবেই অলপ অলপকৈ খুৱাই দিছে।
চবেই খুৱাই লোৱাৰ পিছত এতিয়া আমিও বহি ল'লোঁ, সকলোৱে খালোঁ আৰু এইফালে ময়ো খাই ল'লোঁ। আজিলৈ আহিছোঁ, বাই বাই।